মৃত্যুৰ পিছতো ঈশ্বৰ পুত্ৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক কৰা হ'ল হত্যা। হয়, ঠিকেই শুনিছে। 19 বছৰে গৰ্ভধাৰণ কৰি থকা এটি শিশু আজি জন্ম লাভ কৰা মাত্ৰ 9টা দিন অতিক্ৰম নকৰোঁতেই এই শিশুটিক কিছুমান অভদ্ৰ আৰু অসভ্য মানুহে কাটি কুটি বজাৰত বিক্ৰী কৰি দিছে। কোনোবাই যদি ভৰি কাটিছে, আকৌ কোনোবাই হাত আঙুলি কাটিছে। মুঠতে 9 দিনীয়া বাচ্চাটোক কাটি কুটি বজাৰত বিক্ৰী কৰি দিছে নামৰ পিছত অসম লিখা কিছুমান নীলাজ ব্যক্তিয়ে। 19 বছৰে গৰ্ভধাৰণ কৰি থকা এটা শিশু ৰৈ বিনালে আজি 9 দিন হৈছে। 9 দিন, আজি মাত্ৰ 9 দিন হৈছে। এই 9 দিনীয়া শিশুটোক, বাচ্চাটোক কিছুমান অভদ্ৰ অসভ্য মানুহে কাটি কুটি বজাৰত বিকি দিছে। নিজৰ বাচ্চা এটাক কাটি কুটি বজাৰত যদি বিকি দিয়া হয়, কি হ'ব পাৰে অৱস্থাটো? এয়া কিবা ছাগলী আৰু গাহৰি মুৰ্গীৰ মাংস নেকি চিনেমাখন? কাটি কুটি যে বেছি আছে আপোনালোকে। জুবিন গাৰ্গে সদায় চিনেমা বা ছবি এখনৰ পাইৰেচি বা চুৰৰ বিৰুদ্ধে মাত মাতি আহিছিল। ৰৈ বিনালে ছবিখনৰ পাইৰেচি কৰাক লৈ খুব উজাৰিছে পৰিচালক ৰাজেশ ভূঞাই। গৰু চুৰু চুৰ, চিনেমা চুৰু চুৰ এই বুলি পাইৰেচি কৰাসকলক ফেচবুক লাইভ যোগে সকিয়নি প্ৰদান কৰিলে পৰিচালক ৰাজেশ ভূঞাই। এই চুৰকেইটা খানিতে পাবলৈ নাযাওঁ। মই বাৰে বাৰে কৈ আছোঁ, গৰু চুৰ কৰাও চুৰ আৰু চিনেমা চুৰ কৰাও চুৰ। আৰু এই চুৰ প্ৰবৃত্তিৰ লোকৰ, এই চুৰ প্ৰবৃত্তিৰ মানুহৰ লগত জুবিন গাৰ্গ কেতিয়াও নাছিল। অসমীয়া মানুহ কেতিয়াও নাছিল, অসমীয়া সমাজ কেতিয়াও নাছিল, অসমবাসী কেতিয়াও নাছিল, অসম কেতিয়াও নাছিল। যিখন বৰ অসমৰ সপোন দেখি দেখি আমাৰ মাজৰ পৰা জুবিন গাৰ্গ গুচি গ'ল। আমি চিন্তা কৰিব লাগে, তেওঁৰ যিখিনি কাম আধৰুৱা হৈ আছে, তেওঁ যিটো সপোন দেখিছিলে সেইবোৰক আগুৱাই নিয়াৰ। আৰু আমি কৰি আছোঁ কি? আনহাতে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ বিনালে ছবিখনক কিছুমান দুষ্কৃতিকাৰীয়ে ইউটিউবত আপলোড কৰাক লৈ দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে নৰ্থ ইষ্ট নাওৰ সাংবাদিকে। এই পাইৰেচি বা চুৰি কাৰ্যই কেৱল প্ৰযোজকসকলক ক্ষতিগ্ৰস্ত কৰাই নহয়, বৰঞ্চ জুবিন গাৰ্গৰ কলাৰ প্ৰতিও ই এক অপমান। তাৰ সমান্তৰালভাৱে ৰাজেশ ভূঞাই পাইৰেচি কাৰ্য বন্ধ কৰিবলৈ সামাজিক মাধ্যমৰ যোগে আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল বাৰ্তা 8।